Hello friends, স্বাগতম জনাইছোঁ আছামিজ ডিজিটেল গাইড নামৰ ইউটিউব চেনেলটিলৈ। সো আজি আমি কথা পাতিম পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ আছামৰ আণ্ডাৰত ওলোৱা 945টা পোষ্টৰ ওপৰত আমি কেনেকৈ এপ্লাই কৰিব পাৰিম। সো তাকে আমি ইয়ালৈ আলোচনা কৰিম। আমি যিকোনো এটা ব্ৰাউজাৰত চাৰ্চ কৰি ল'লোঁ, গুগল ক্ৰোম, মজিলা ফায়াৰফক্স, ইণ্টাৰনেট এক্সপ্ল'ৰাৰ, যিকোনো এটা ব্ৰাউজাৰ আমি লৈ ল'লোঁ। তাৰপিছত আমি গাইডলাইনবোৰ পঢ়ি ল'লোঁ। চাই লওক আপোনালোকে। while uploading the document, photograph must be uploaded in JPG format. Photograph আপোনাৰ JPG ফৰ্মেটত দিব লাগিব, under 15 KB to 50 KB। তাৰপিছত signature of the candidate লাগিব, signature JPG format 4 KB to 20 KB লাগিব। HSLC admit card লাগিব 80 KB to 100 KB ভিতৰত। কাষ্ট চাৰ্টিফিকেট লাগিব, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট। আপোনাৰ ফিজিকেলি হেণ্ডিকেপৰ যদি কাৰোবাৰ চাৰ্টিফিকেট আছে তেওঁলোকৰ ডকুমেণ্ট আপলোড কৰিব লাগিব। চ' আমি ফাৰ্ষ্ট কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব। তাৰপিছত আমি ছেকেণ্ড ষ্টেপত এপ্লাই অনলাইন যোনটো ষ্টেপ আছে ছেকেণ্ড, সেইটো লৈ আমি আগবাঢ়িব পাৰিম। ফাৰ্ষ্ট আমি ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ফিল আপ কৰি লৈছোঁ। ফাৰ্ষ্ট নেমত নামটো দিলে, লাষ্ট নেমত টাইটেল দিলে। তাৰপিছত আপোনাক লাগিব মোবাইল নাম্বাৰ লাগিব, ইমেইল ID লাগিব, ইয়াত দি দিলোঁ মই। আৰু আপোনাৰ লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ লাগিব। তো যাৰ যি এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ ইয়াত আমি পেষ্ট কৰি দিম। এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো মাৰি দিছোঁ মই ইয়াত। চ' আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো ইয়াত দিব। তাৰপিছত যিকোনো এটা পাছৱৰ্ড আপুনি চিলেক্ট কৰি ল'ব, ষ্ট্ৰং পাছৱৰ্ড দিব। তাৰপিছত কনফাৰ্ম পাছৱৰ্ড দিব। সেইটোৱে পাছৱৰ্ড আপুনি যোনটো পাছৱৰ্ড আপুনি ইয়াত এণ্টাৰ কৰিলে সেইটো পাছৱৰ্ডে ইয়াত দি দিব। তাৰপিছত এইটো আপোনাৰ যোনটো ভেৰিফিকেশ্যন কোড আছে ইয়াত দিব। মোৰ আছে 7346, সেইটো আপোনালোকৰ বেলেগ আহিব, সেইটো দি দিব। তাৰপিছত ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছত থেংকছ ফৰ ছাইনিং আপ, আপোনালোকৰ যোনটো মেইল দিছিল সেই মেইলটোত এটা ভেৰিফিকেশ্যন লিংক দিব। লিংকটো লগ পঠিয়াই দিব। সেই লিংকটোত আমি অ'কে কৰি পিছত নেক্সট ষ্টেপ ল'ম, যোনটো ভেৰিফিকেশ্যন ষ্টেপ আছে এইটোলৈ আমি আগবাঢ়িব পাৰিম। মই মোৰ জিমেইল আইডিটো খুলি লৈছোঁ, মেইলটো আহিছেনে চাওঁ। মেইল আহি গৈছে, আপোনালোকে দেখিছে প্ৰথমত পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আছামৰ আণ্ডাৰত। ইয়াত আপোনাৰ ইউজাৰ নেমটো দিছে মোৰ গুগল জিমেইল আইডিটো, তাৰপিছত পাছৱৰ্ডটো দিছে। তাৰপিছত তলত যোনটো লিংক আছে ভেৰিফিকেশ্যন লিংক, তাত আমি অ'কে কৰিলোঁ। অ'কে কৰাৰ পিছত আপোনাক ৰিডাইৰেক্ট কৰিব পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ যোনটো পেজ আছে। তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰটো ভেৰিফিকেশ্যন খুজিব। মোবাইল নম্বৰত আপোনাৰ এটা কোড যাব, ভেৰিফিকেশ্যন কোড এটা যাব, OTP ওৱান টাইম পাছৱৰ্ড, সেইটো আপুনি ইয়াত এণ্টাৰ কৰি দিব। মোৰ আহিছে 191138। চ' মই ভেৰিফিকেশ্যন OTPটো বহুৱাই দিছোঁ আৰু ছাবমিট কৰি দিছোঁ। ছাবমিট কৰি দিয়াৰ পিছত আপোনাক লগ ইন দেখুৱাব। ইণ্টাৰভিউৰ ইমেইল ID এণ্ড মোবাইল নাম্বাৰ যিকোনো এটা দিলেই হ'ব। তাৰপিছত আপোনাৰ পাছৱৰ্ডটো ইয়াত দিব। পাছৱৰ্ড দিয়াৰ পিছত আপুনি লগ ইন কৰি দিব। তো আপোনালোকে গুগল ক্ৰোম, মজিলা ফায়াৰফক্স কৰিব পাৰে। বেষ্ট গুগল ক্ৰোম হয়। গুগল ক্ৰোমৰ সহায়ত আপোনালোকে ইজিলি এইটো এপ্লাই কৰিব পাৰে। তাৰপিছত দিছে ৱেলকাম টু ইউৰ ডেছবৰ্ড, প্লিজ ডোণ্ট এপ্লাই অন দিছ ছাইট ফ্ৰম স্মাৰ্টফোনছ অৰ এনি টাইপ অফ মোবাইল ফোন ব্ৰাউজাৰ। তো আপোনালোকক কৈছে যে মোবাইল ফোনত এপ্লাইটো কৰিব নালাগে। চ' গুগল ক্ৰোমত ডেস্কটপ যোনটো ভাৰ্চন আছে সেইটোত আপোনালোকে এপ্লাই কৰিব পাৰে। তাৰপিছত এপ্লাই অনলাইনত ক্লিক কৰাৰ পিছত আপোনাৰ এটা পেজ আহিব। ইয়াত আপোনালোক দিছে ফাইণ্ড ইউৰ প্ৰিফাৰেঞ্চ গ্ৰুপ ফ্ৰম দ্য লিষ্ট। গ্ৰুপ 1ত আছে মেল, গ্ৰুপ 2, গ্ৰুপ 3, গ্ৰুপ 4 এণ্ড গ্ৰুপ 5। 5টা গ্ৰুপত আছে, আমি গ্ৰুপ 1ত কৰিব পাৰোঁ। গ্ৰুপ 1ত দিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া মেল, তাৰপিছত আপুনি গ্ৰেজুৱেট এক্সেপ্ট BCom। গ্ৰুপ 1ত আছে এক্সটেনশ্যন অফিচাৰ পঞ্চায়ত, জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ, জুনিয়ৰ এছিষ্টেণ্ট আঞ্চলিক পঞ্চায়ত, টেক্স কালেক্টৰ। তাৰপিছত আপোনাৰ ইয়াত দিব এক্সটেনশ্যন অফিচাৰ। আপোনালোকৰ নিজৰ প্ৰিফাৰেঞ্চ অনুযায়ী ইয়াত প্ৰিফাৰেঞ্চ বডি দিব।
মই এক্সটেনশ্যন অফিচাৰ দিলোঁ আপোনাৰ ছেকেণ্ড প্ৰিফাৰেঞ্চত দিছোঁ তো আপোনালোকৰ যাৰ যি ভাল লাগে এইটো প্ৰিফাৰেঞ্চটো নিজৰ এডুকেশ্যনৰ অনুসাৰে দিব মই জুনিয়ৰ এছিষ্টেণ্টত দিলোঁ ফ'ৰ্থ প্ৰিফাৰেঞ্চ দিছোঁ টেক্স কালেক্টৰত দিছোঁ মই থাৰ্ড প্ৰিফাৰেঞ্চ চ' মই গো নেক্সট কৰি দিলোঁ গো নেক্সট কৰি দিয়াৰ পিছত আপোনাৰ এখন ফৰ্ম আহিব পাৰ্চনেল ডিটেইলছ ইয়াত আপুনি ফৰ্মখন ফিল আপ কৰিব ইয়াত আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ ৰিলিজিয়ন ডেট অফ বাৰ্থ গোটেইখিনি আছে ফাদাৰ্ছ নেম কাষ্ট যাৰ যি ইয়াত এণ্টাৰ কৰি দিব মই ফাদাৰ্ছ নেম দি দিছোঁ কাষ্ট চিলেক্ট কৰি লৈছোঁ ডেট অফ বাৰ্থ চিলেক্ট কৰিছোঁ ইয়াত ডেট অফ বাৰ্থটো আপোনাক অটো কৰি দিছে আপোনাৰ ইয়াত বিচাৰিছে এজ অন 1 জানুৱাৰী 2017 আপোনাৰ 1 জানুৱাৰী 2017লৈকে আপোনাৰ যিমান বয়স আপোনাৰ ডেট অফ বাৰ্থটো ইয়াত এণ্টাৰ কৰাৰ পিছত সেইটো অট'মেটিকেলি ইয়াত আহি যাব কিমান বয়স হৈছে আপোনাৰ 1 জানুৱাৰী 2017লৈকে আপোনালোকে দেখিছে 21 ইয়াৰ্ছ 10 মান্থ 4 ডেজ হৈছে মোৰ চ' মই ইয়াত এণ্টাৰ কৰি দিছোঁ আপোনালোকে নিজৰ নিজৰ ডেট অফ বাৰ্থ এণ্টাৰ কৰি দিব তাৰপিছত আপোনাৰ এটা পাৰ্মানেণ্ট এড্ৰেছ এণ্ড কাৰেছপণ্ডেণ্ট এড্ৰেছ যদি পাৰ্মানেণ্ট এড্ৰেছ আপোনাৰ কাৰেছপণ্ডেণ্ট এড্ৰেছৰ সৈতে যদি ছেইম থাকে তেতিয়াহ'লে টিকমাৰ্ক কৰি দিব ইয়াত যদি ছেপাৰেট থাকে টিকমাৰ্ক কৰি দিব দিয়াৰ পিছত আপুনি ফৰ্মখন পাই যাব তাৰপিছত গো নেক্সট মাৰিব ইয়াত আপোনালোকে দেখিছে ষ্টেপ 4ত আহিছে ডকুমেণ্ট